জিয়া ও জিয়া মাজনী এনো কেলে চিঞৰি থাকে খান্দিকে ৰিলছ এটা বনাবলৈ দিয়ে আকৌ বনাব লাগিব ক'ত আছা তুমি ইস ৰাম ৰাতিপুৱা ৰিলছ বনাইছা যে নপঢ়া নেকি আৰু এই নতুন ৰিহাখন যে পিন্ধি আছা কিবা হৈছে নেকি তোমাৰ মা মই বিহু গান এটাতে নাচি আছিলোঁ সেইবাবে বিহু কাপোৰ পিন্ধি আছিলোঁ আৰু মা আজি আমাৰ স্কুলৰ হোৱাটছএপ গ্ৰুপত মেডামে বিহু সাজযোৰ পিন্ধি ভিডিঅ' এটা বনাবলৈ কৈছিলে সেইবাবে বনাইছোঁ খং উঠিছে নেকি খং বাৰু উঠিছে কিন্তু সঁচা কথাটো কৈ দিলা যে সেইবাবে খং নকৰো দিয়া বলা ভিতৰতে জলপান থৈ দিছো ডাইনিঙতে আছে খাই লোৱা গৈ বলা আৰু এটা কথা ওচৰৰ লগৰখিনিৰ লগত বিহু নাচিবলৈও যাব লাগিব বলা সেইকাৰণে সোনকালে আজৰি হৈ লোৱা গৈ নাই মই নাযাওঁ কিন্তু কিয় দেহা ইমান ৰ'দত মোৰ যাবলৈ মন নাই আৰু ওচৰৰ ছোৱালীকেইজনীও মোক মাতিবই নোখোজে সেইবাবে মই নাযাওঁ নাপায় নহয় যেন তেনেকৈ ক'বলৈ বছৰেকৰ বিহু দিনা সকলোৰে লগত আমি হাঁহি ধেমালিৰে ফূৰ্তিহে কৰিব লাগে আৰু ওচৰৰ ল'ৰা ছোৱালীখিনি কিন্তু আহিবই হৈছে ব'লা সেইকাৰণে সোনকালে তোমাক মই আজৰি কৰি দিওঁ নাই মই নাযাওঁ উহ ৰাম এই ছোৱালীজনী যে ইমান জেদি হৈছে নহয় যা যি কৰ কৰি থাক এইপিনে আহাচোন কি হ'লনো ক'ত আছানো কাম কৰি আছো ভিতৰত মই কিয় মাতিছা এইপিনে আহাচোন সোনকালে আহা কথা এটা আছে গৈছো ৰবা কি হ'ল কিয় ইমানকে মাতি আছা মা এই ফটোখন চোৱাচোন এইখন দেখোন মোৰে ফটো তুমি ক'ত পালানো পল্লৱী আন্টিয়ে দিছিলে হয় নেকি তুমি আগতে বিহু নাচিছিলা নেকি নাচিছিলো আকৌ বহুত ধুনীয়া নাচিছিলা নেকি অলপ অলপ নাচিছিলো আৰু মা তোমালোকৰ দিনৰ বিহু কেনেকুৱা আছিল মোৰ জানিবলৈ বৰ মন গৈছে আমাৰ দিনৰ বিহু বৰ ধুনীয়া আছিল এইবোৰ মই পাছত তোমাক কোনোবা দিনা কম দিয়া এতিয়া মোৰ কাম অলপ আছে মই পটককৈ কৰি লওঁ এতিয়াই কোৱা না প্লিজ মোৰ জানিবলৈ বৰ মন গৈছে কোৱা না আয়ো শুনজনী ক'বই লাগিব মানে ন ক'বই লাগিব নহ'লে মই বেয়া পাম ঠিক আছে শুনজনী কৈছো তেতিয়াহ'লে শুনা সেই সময়ত আমাৰ গাঁৱত
আগৰ দিনৰ বিহু এনেকৈ আছিল আজিকালিতো বহুত ছোৱালীয়ে কুটুলি গগনা এইবিলাক বজাবতো নাজানেই সাজপাৰবিলাকো ভালদৰে পিন্ধিব নাজানে থলুৱা বাদ্যযন্ত্ৰ সাজ পোছাক পুৰণি বিহু নাম এইবিলাক চব লাহে লাহে হেৰাই যাবলৈ ধৰিছে মুকলি গছতলৰ বিহুৰ সলনি সেই মঞ্চৰ বিহুৱেহে আজিকালি শীৰ্ষস্থান পাবলৈ লৈছে আজিকালি বিহু আগৰ নিচিনা নহয় নেকি হয় তথাপিও কিন্তু কিছু সালসলনি হৈছে আজিকালি হোলী দুৰ্গা পূজা দেৱালীৰ প্ৰতিহে মানুহবিলাক বেছিকৈ আকৰ্ষিত হয় কিন্তু আমাৰ বাপতি সাহোন বিহুটোৰ প্ৰতি সকলোৱে যে লাহে লাহে গা এৰা দিবলৈ ধৰিছে আজিকালি বিহু মানেই হৈছে ষ্টেজ প্ৰগ্ৰেম দামী গায়কৰ গীতৰ খৰাই সেইবিলাকহে উপভোগ কৰে কিন্তু আমাৰ এই থলুৱা শিল্পীসকল যে তেওঁলোকৰ কোনো মূল্যই নাইকিয়া হৈ পৰিছে পুৰণি বিহু গীতৰ সলনি মডাৰ্ণ গানবিলাকহে সৃষ্টি হৈছে পুৰণি বিহু গীত এফাকি গোৱা না মোৰ শুনিবলৈ বহুত মন গৈছে হয় নেকি ঠিক আছে ৰবা মই বাৰু এফাকি গাই শুনাও দেই তোমাক আগলি বাহৰে চেনাই ধনায়ো লাহৰি গগনা চেনাই ধনায়ো এনে নুশুৱলা মান সেইখনি গগনা চেনাই ধনায়ো বজাব লাগিলে চেনাই ধনায়ো তোৰ বিহু লাগিব মোৰ বিহু লাগিব আইও শুনজনী হয়নে মা তুমি মোকো শিকাই দিবা দেই ঠিক আছে দিয়া মই বাৰু তোমাক কোনোবা এদিন শিকাই দিম দেই সেয়া শুনিছা হুঁচৰি দল কিন্তু আহিলে তুমি যোৱা এতিয়া সোনকালে ওলাই লোৱাগৈ ঠিক আছে মা মই ওলাওঁগৈ যোৱা তো হে গাইজ ইয়ালৈকে পালেহি যেতিয়া নিশ্চয় ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে জানি নানি কি কৰি দিব লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব প্ৰতিটো ভিডিঅ'ত কৈ আহিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আমাৰ মণিকাঞ্চন প্ৰেজেন্সৰ ফেমিলি হ'বৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেই হ'ল তো মণিকাঞ্চন প্ৰেজেন্স ইউটিউব চেনেলৰ সমূহ পৰিয়ালবৰ্গৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আশা কৰোঁ আহিবলৈকে নতুন বছৰটো যাতে ভালে ভালে যায় আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব মানে অলপ ইউনিক কণ্টেণ্ট এটা বনাব ট্ৰাই কৰিছিলোঁ মানিছোঁ অলপ ভুল হৈছে মাজে মাজে কিন্তু চেষ্টা কৰিছিলোঁ কিবা এটা কৰিবৰ কাৰণে তোমালোকে এই ভিডিঅ'টো আপোনালোকৰ পৰিয়ালৰ ব্যক্তিলৈ তাৰপিছতে আপোনালোকৰ বন্ধু বা সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিয়ে যাওক মুঠতে পূৰা শ্বেয়াৰ কৰিব আৰু